Welcome to MG Updates. MG Updates আপোনালোকক আকৌ এবাৰ স্বাগতম। আজি মই এটা নতুন জব ৰিক্ৰুইটমেণ্ট লৈ আহিছোঁ, যিটো এয়াৰফ'ৰ্চ যোৰহাটত ওলাইছে চাকৰি ৰিক্ৰুইটমেণ্ট হয়, যিটো যোৰহাটত আছে এয়াৰফ'ৰ্চ ষ্টেচন যিটো তাত তাৰ কাৰণে ৰিক্ৰুইটমেণ্ট এটা ওলাইছে, যিটো কাৰণে যোগ্যতাটো আপুনি মেট্ৰিক পাছ হ'লে আপুনি আবেদন কৰিব পাৰিব। ইয়াত আপুনি কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে আৰু ইয়াত যিটো বয়সৰ সীমা আপুনি 28 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে আবেদন আজিৰ পৰা আৰম্ভ হ'ব। ভিডিঅ'টো চাওক, ভিডিঅ'টোত কি পষ্ট ওলাইছে, কেনেকৈ আবেদন কৰিব, সকলোবিলাক মই কৈ দিম। আৰু এতিয়া বলক তেন্তে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া নটিফিকেশ্যনটো ষ্টাৰ্ট কৰিছোঁ, যিটো ওলাইছে এয়াৰফ'ৰ্চ ষ্টেচন যোৰহাটত। আৰু ইয়াৰ অন্তিম ডেট 19 তাৰিখলৈকে আছে, যিটো কাৰণে এয়াৰফ'ৰ্চ ষ্টেচন যোৰহাটে ইনভাইট কৰিছে এপ্লিকেশ্যন। যিটো পষ্টটো হ'ল লাস্কাৰৰ কাৰণে হয়, জাষ্ট এটা ভেকেঞ্চি আছে, মই হ'লেও আপোনালোক জনাই দিছোঁ। ইয়াৰ কাৰণে আপুনি বয়সৰ যিটো সীমা সেইটো কথা মই কৈছোঁ যে 28 বছৰলৈকে পাৰিব। আৰু যিটো বয়স আপুনি জন্ম হ'ব লাগিব বৰ্ণ বিটুইন 17 অক্টোবৰ 1991 পৰা 17 অক্টোবৰ 2002 চনৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। অৰ্থাৎ 91 চনৰ পৰা 2002 চনৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। আৰু ইয়াৰ কাৰণে আপোনাৰ কোৱালিফিকেশ্যনটো লাগিব মেট্ৰিক চাৰ্টিফিকেট, অৰ্থাৎ 10 পাছ কৰিলে আপুনি আবেদন কৰিব লাগিব, যিটো এডুকেশ্যন ব'ৰ্ডৰ এভেইলেবল হ'ব লাগিব বুলি কৈছে। আৰু ইয়াৰ কাৰণে আপুনি এপ্লাই কৰিবলৈ আপোনাৰ যিটো বয়সৰ সীমা অলৰেডি কৈছোঁৱেই, আৰু এটা ইয়াত কণ্ডিশ্যন এটা দিছে, এপ্লিকেশ্যন বিল' 22 years অফ এজ শুড বি আনমেৰিড। আপোনাৰ যদি বৰ্তমান বয়স 22 বছৰতকৈ তলৰ হয়, তেতিয়া আপুনি আনমেৰিড হ'ব লাগিব, আৰু যদি এবভ 22 হয় তেতিয়া আপুনি মেৰিড হ'লেও পাৰিব, ইভেন ইফ মেৰিড। আৰু ইয়াৰ কাৰণে আপুনি মেৰিজ চাৰ্টিফিকেট প্ৰয়োজন হ'ব। যদি 22 বছৰৰ ওপৰত আপুনি মেৰেজ কৰিছে, তেন্তে আপোনাৰ বিয়া পতা হ'লে চাৰ্টিফিকেট লাগিব, যিটো গ্ৰাম প্ৰধান বা ৰেজিষ্টাৰ চেল্ফ এফিডেভিট হ'লেও আপুনি আবেদন কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে আপুনি অৰিজিনেল মেট্ৰিকুলেশ্যন মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট, লেটেষ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, নট মোৰ দেন 6 month, আৰু লাষ্ট 6 monthৰ ভিতৰত হ'ব লাগিব কিন্তু। আৰু চেল্ফ এটাষ্টেড কৰি সকলোবিলাক ডকুমেণ্ট লাগিব। আৰু ইয়াৰ কাৰণে নিউ হ'বলৈ এপ্লিকেণ্ট ইন অল ডকুমেণ্ট টু বি ৰিটেন এজ মেট্ৰিকুলেশ্যন পাছ চাৰ্টিফিকেট। আৰু মেট্ৰিকুলেশ্যনৰ আপোনাৰ নামটো যিটো মতে আছে সকলোবিলাক ডকুমেণ্টত তেনেকৈ লিখিব লাগিব। আৰু ইয়াৰ কাৰণে মেডিকেল এক্সাম এটা হ'ব, সেইটো যোৰহাটতে হ'ব, যোৰহাট ৰৰৈয়া যিটো এয়াৰফ'ৰ্চ ষ্টেচন আছে তাত হ'ব। বাট ইয়াৰ কাৰণে এপ্লাই কৰিবলৈ আপুনি ফৰ্ম ছাবমিট কৰিব লাগিব, যিটো কিন্তু আপোনালোকে আজি 16 আগষ্টৰ 11টা বজাৰ পৰা আপোনালোকে এভেইলেবল হ'ব। 11টা বজাৰ পৰা এভেইলেবল হ'ব, আপোনালোকে দিনৰ 11টা বজাৰ পৰা আপোনালোকে পাই যাব। যিটো কাৰণে কিন্তু আপুনি এয়াৰফ'ৰ্চ ষ্টেচন যোৰহাট আছাম ইছ্যু কৰিব। চ' আপোনালোকে তাৰ পৰা চাই ল'ব পাৰিব, কমপ্লিট গৈ পিনি তাত আপোনালোকে ফৰ্মখন পাই যাব। আৰু এইটোৱে হয়, আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় তেন্তে আপোনালোকে গৈ পিনি আবেদন কৰক ফৰ্মখন লৈ। আৰু যিহেতু 13 আজি ইছ্যু কৰিব, যদি মই নেটত পাই যাম মই তেতিয়া আপোনালোকক জনাই দিমেই বাৰু ফৰ্মখন, নহ'লেও মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে PDF হিচাপে মই পিছত হ'লেও এটাচ কৰি দিম। আৰু এইটোৱে হয় ভিডিঅ'টো। এতিয়া এইটো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।